হেল্ল' গাইজ, আশা কৰোঁ সকলোৱে ভালেই আছে। ভিডিঅ'টো ভাল লাগিলে লাইক কৰিব, ভাল নালাগিলে ডিছলাইক কৰিব, লগতে কমেণ্ট কৰি জনাব কেনে লাগিছে। আজি প্ৰায় 6 মাহ হ'ল তোমাৰ অপেক্ষাত ৰৈ আছোঁ তোমাৰ বাবে। এতিয়া আশা বুকুত লৈ জীয়াই আছোঁ, তুমি উভতি আহিবা। আৰু কিমান কষ্ট দিবা তুমি? তোমাৰ বাৰু অকণো দুখ নেলাগেনে? মই জানো তুমি এতিয়াও মোক ভাল পোৱা। তুমি কেনেকৈ পাৰা নিজৰ ভাল পোৱা মানুহজনক ইমান কষ্ট দিব? তোমাৰ অকণো অনুভূতি নাইনে? কোৱা না, এবাৰ কোৱা।